এছা গাইজ যি বতাহত সেয়া তেওঁলোকৰ ঘৰৰ টিং আহি আমাৰ ঘৰত পৰি গৈছে গাইজ, চব ভাঙি চিঙি চাফা। মই গাইজ এয়া দৰ্জাখন মাৰি ভিতৰতে সোমাই আছোঁ। এয়া আমাৰ বৰদেউতাহঁতৰ ঘৰৰ টিং সকলো লৈ গ'ল। আমাৰো টিং এয়া গাইজ এখন দুখন পৰি গৈছে। তামাম বতাহ দিছে গাইজ, মই ক'তো ওলাই যোৱা নাই আজি, ঘৰতো মাহঁত নাই, সকাম খাব গৈছে। কি বতাহ গাইজ, একদম ভয় লগা হৈছে, ঘৰত অকলে অকলে আছোঁ আজি। গাইজ মোৰ বিচনাৰ অৱস্থা চাই, এইবিলাক কি ধূলি 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 ধূলি, এইবিলাক অৱস্থা নাই, চব লেতেৰা পেতেৰা হৈ গৈছে। ঘৰৰ ভিতৰত এইবিলাক বাঁহৰ পাত চাত আহি ৰুমত পৰিছে, এইবিলাক ৰুমত এইবিলাক অৱস্থা নাই গাইজ ৰুমৰ। এয়া চাওক গাইজ টিং, এয়া এহঁতৰ ঘৰৰ টিং আহি আমাৰ ঘৰত পৰিছে। আৰু টিঙত গাইজ মোৰ এয়া চাইকেলৰ ওপৰতে পৰিছে এহঁতৰ ঘৰৰ টিং আহি গাইজ, এয়া ঘৰৰ টিং এখনো নাই। এবাৰ গাইজ ৰাস্তাৰ ফালৰ পৰা চাই আহোঁ কেনেকুৱা পৰিস্থিতি, ইয়াৰ তলেদিয়ে যাম গাইজ, টিঙৰ ফালে টিং চিং চাইড নকৰোঁ এতিয়া, ঘৰতো মানুহ নাই কোনো। আৰু এয়া গাইজ আমাৰ নতুনকৈ ঘৰৰ বনোৱা অলপ কাম কৰি থকা হৈছে। আৰু এইটো আমাৰ এনেই পুৰণা ঘৰৰ কিবা কিবি বস্তু থোৱা, এইবিলাক চব টিং এৰি অৱস্থা নাই। আৰু এইটো আমাৰ এনেই জিৰণি টাইপৰ, জিৰণি আমি ইয়াত লওঁ। ৰাস্তাত মানুহ এটা দুটা আছে ক'ৰবাত ক'ৰবাত গাইজ, মইতো ওলোৱাই নাছিলোঁ, এতিয়া ওলাইছোঁ গাইজ। বৰ্তমান গাইজ মই চলাই আছোঁ চাইকেল আৰু ভয়কৈ গৈ আছোঁ আমাৰ মিলনহঁতৰ ঘৰত। মানে মিলনহঁতৰ ঘৰটো আমাতকৈ অলপ দূৰত হয়তো, সিহঁতৰ বোলে ঘৰ ভাঙি এটা ঘৰৰো টিং নাই গাইজ। সেইকাৰণে মই আমাৰ ঘৰত যি হৈছে সেইখিনি পিছত কৰিম বুলি এতিয়া মিলনহঁতৰ ঘৰলৈ গৈ আছোঁ গাইজ। এয়া ৰাস্তা মিলনহঁতৰ ঘৰলৈ যোৱা, চাওঁ কি হৈছে সিহঁতৰ ঘৰত। গাইজ আহি পাই গ'লোঁ আমাৰ হৰকান্তহঁতৰ ঘৰ, মানে মিলনহঁতৰ ঘৰ। এতিয়া বেচেৰা দুখন হাঁহি আছে, এয়া তামোল পৰিছে মানে সিহঁতৰ তাতে, আৰু ঘৰৰ বাটাম চাটাম চব ভাঙি অৱস্থা নাই গাইজ। এইডাল গাইজ এইডাল পৰিছে তাৰ ঘৰত, এয়া চব ফাটি ফুটি অৱস্থা নাই গাইজ। এয়া বাটাম চাটাম পূৰা ফাটি গৈছে, অৱস্থাই নাই। এই ভূমিকম্প নিচিনা ফাটি গৈছে। এয়া গছৰ খুটা যি আছিল ভিতৰত চব ভাঙি ভুঙি চেচ খতম। তাৰপিছত এইটো ঘৰত মানে সেইডাল তামোলডাল আহি বহুত দূৰ পাই গৈছে, ইয়াতো ভাঙিছে গাইছে। এয়া হৰকান্তহঁতৰ ঘৰৰ মানে মিলনহঁতৰ ঘৰৰ বেচেৰা দুখতো বহুত হাঁহি আছে, উপায় নাই গাইজ। হৰকান্তক উঠাই দিলে ওপৰত, এতিয়া তামোল গছ কাটি আছে। দাখন পেলাই নিদিবি খালি। আজিলৈ ইমানে, যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। একচুৱেলি ভাল লাগিল মানে কি, দুখৰ কথা, ঘৰ চৰ ভগা হৈছে, টিং চিং হৈ পৰিছে, ভাল লগা নাই। তথাপিও যদি ভাল লাগিছে তেনেহ'লে কৰাখিনি কৰি দিব, আৰু যদি চেনেলটো নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।